Hi everyone and good morning. First of all, সকলোকে ওমেন ডে শুভেচ্ছা যাচিলোঁ আৰু যিহেতুকে আজি ওমেন ডে হয় মোকো নিমন্ত্ৰণ কৰিছিলে পাণবজাৰত থকা BSNL অফিচটোলৈকে তাতে তেওঁলোকে তিনিদিনীয়া ওমেন ডেৰ কাৰণে প্ৰগ্ৰাম ৰাখিছিলে তাৰে এটা মাজতে য়োগা সেশন এণ্ড ময়ো আহি পালোঁ অফিচলৈকে On behalf of TWWO Assam Circle, would like to extend our warm welcome to our esteemed guest, Srimati Saranita Burman, co-founder of Trishuli Yoga and Wellness, Silpupuri, to today's wellness session. I now request প্ৰথমতে তেওঁলোকে এনেকৈ সম্বৰ্ধনা জনালে তাৰপিছত তাতে 15-20 গৰাকীমান লেডি তেওঁলোকে এই সেশনটোত জইন কৰিছে আৰু এয়া সেশন ষ্টাৰ্ট হ'ব আৰু মানে ফাৰ্ষ্ট অফ অল নিজৰ ইন্ট্ৰডাকশ্যনটো দি ল'লোঁ এণ্ড যিহেতুকে ওমেন্স ডে আৰু বেছিটো শিকাব নোৱাৰোঁ একেদিনতে চ' অফিচত থকা ওমেন লেডিসকলে কি আসন বা কি এক্সাৰচাইজ কৰি থাকিব পাৰে উইথ চেয়াৰ এণ্ড ৱাল চ' তেওঁলোকক সেইখিনি অকণমান দেখুৱালোঁ এভৰি উইমেনৰ কাৰণে একচুৱেলি য়োগাটো বহুত ইম্পৰ্টেণ্ট কৰ্পৰেট লেডি হওক হাউচ ৱাইফ হওক সকলোৱে এটলিষ্ট নৰ্মেল ষ্ট্ৰেচিংখিনি কৰিলে হেল্থটো ভালে থাকে এণ্ড ওমেন ডে উপলক্ষে আজি 1 hour ছেশ্যনটো ইয়াতে খতম বাই